মই হাতুৰি তোৰ কি হল তোৰ হাত কি হল বাপৰে বা সকলোৱে ৰূপতেহে কল আমাৰে মুঠি হোৱা নাই বাপৰে বা মানুহবিলাক ইমান ফাঁচা মুচি নাই এইবাৰ লাহে লাহে কৰিম আৰু আমি শাওনৰ মা বস্তুহে বনে বাপৰে বা ৰুতাও যে কি ৰুত এনে চুলি তুলি নাই একেবাৰে বাৰান্দা নোহোৱা মানুহ কাপাল চাপাল জুলি কিছু মোৰ বা আজি হক ওলাব ইয়াক সেই একো শুনা দে কোনে পুচে শাওনৰ মায়ে নিয় নহ'ব নহ'ব তুবা লাগব আৰু লাহে লাহে দিয়ক আলি ঘর কত কেকরা কুসা হ্যাঁ সিধা করে বানবা না তুই একেবারে পারটাকে একেবারে নহা করে দিছা কাটি নহব হেঙ্কা নহব ই বাপরে বা তানো তোক মাটি বেশি লাগে মাটি বেশি লাগলে নহব নহয় তুই আলি ঘর চাচোন চা কিরম তেরা হইছে হ্যাঁ কি কথা কি কোৱা আলি তেৰা হৈছে মাটি বেছি লাগে মোক যদি মোৰ ওপৰত ইমান সন্দেহ আছে তুই খুটিকে নলাগিও হা খুটিকে নলাগিও আৰু তুই ইমান বিশ্বাস নাই মাইক বাতক মাতি লইয়া যিখিনি আছে সেইখিনি কৰি আছো মই বুজি পাইছা বৰ কথা কবা সি তুই আলি বেশি কাটা না কাটছে মুই পাইছো 1 বিঘা মাটি তুই বাবাকৰ আৰু মাইকৰ সম্পত্তিখিনি তুই পাইছা বেশি বাই তোর লেভেল হইছে তুই কমৰ আলি ঘর তেৰা করছা হেটা করলি নহব নহয় তোক মাথাত মারি দি মারামারি লাগি যামতে কি কথা আছে তুই চিনি পাও নাই তুই মোক তো হবা পার মই সৰু ভাই মোৰো তেজ আছে কি কোৱা তুই তো হবা পার ডাঙৰ ভাই মাইকে বাবা আমাক ভাগাইছে মাটি ভাগাই দিয়ার পিছত তুই আলি ঘর এইরকম কাটি কাটি তেৰা কৰি দিছা তুই খং নুঠে কারত ভয়ে কি কথা কোৱা তুই মাইক বাতক কইবাৰ ভাবিছিলো আগত বেলেগ খাইছা হয় আৰু মোক থান কি হিমাথিলা বুলি কোৱা হিমাথিলা বুলি কোৱা মোৰো আছে তেজ কমাইছা তুই যিখিনি ভাগ পইচা ময়ো খিনি ভাগ পাইছো আৰু কি তুই দেখা নাই হিনু ভাস লাগা দিছে বেক ভাসে এরকম হই গেছে তোর কি জ্ঞান বলা বস্তু নাই তোর চকু দুটা নাছিল এই দেখা পাইছিলি না তুই ডাঙৰ ভাই হ্যাঁ তোক ডাঙৰ ভাই বুলি কেন তোক বহুত সহ্য করছু সহ্য আর নকরিম হবা বাৰু সৰু ভাই কি তোৰ আজি ইমান ডাঙৰ ডাঙৰ মাত তুই হুৰ থাকোঁতে তোক আমি কলা লুই ডাঙৰ বস্তু গম পা তোৰ ইমান বাহাদুৰ হৈছে তোক মই বাহাদুৰি তোৰ কি হল তোর হাত কি হল কি হল বাবা ওই ওই কি হচ্ছে তোর হাত মাথা তো খুশি তোর মাথা ঘুরছে খং উঠছে বহুত আজি কিয় কিয় সুজি পাইছে মল উঠি কি হচ্ছে কচোন ক ও মাই কি কইছে কমছা আচ্ছা শুনছা আলি ঘর কিরম তেরা করে কাটছে তোর খং উঠি নাহিব মোর মাটি এনে কম 1 বিঘা মুঠে দিছা শুনছা কিরম করছে আলি ঘর শুনছা তাকে তো ইটা শুন কিবা ধরা হাপর নিচে তেরা বেকা কি আলিতে ই আর কমল এই তুই কি বলি ভাবছ হ্যাঁ তোক সালাম মাটি ভাগ যিখিনি দিছুং তাত করে আধা বিঘা বেশি ভাগ পাইছা তুই বাবা কিয় হেঙ্কা করা তুই ইখান আলি হল না হ্যাঁ সিধা করে বানবা নরা ইখিনি দিয়ে এঙ্কা করে সিধা করে যায় না তাতে এটা মুগা গাছ আছিল আৰু ইফালে দি তাল হিমিলা গাছ আছিল ইটাই সিধা সিধি এঙ্কা করে হেনা বানবা লাগে না তেৰা কৰি বানবা লাগে তুই তুই নিজে ভাবিছিস মাই আলি খুঁড়ে না কাটি হিপতি গুছরে মুয়ে কাটংতে তেরা হই হেনো ঘুরিও হিটো কাটো পরে কথা কম মাঝে মাঝে মুঠে লাগাতে মানতা র হি বুলি হেনা যে আজি অলপমান বাঢ়াই লবি কালি অলপমান বাঢ়াই লবি এই হাতৰ তালা হেনা মাটিতে গোটেই বছৰৰ ধান খাবা নুকুলাই নহয় যিটো আলি মেন আলি হেঙ্কা সিধাই হৈ থাকিবা লাগে আৰু এই অলপমান বাঢ়াই লোৱাৰ পিছত 1 মন ধান বাঢ়িব কি হ'ব সেইখিনি দি সেই দিয়ে গোটেই জীৱনটো খাবা নৰে নহয় ঠিক মতে আলিখিনি বান্ধিবিচোন কাৰ আপনে কায় কাজিয়া নকৰিবি দুটা চানাক মই ভাল কৰি জন্ম দিছিলো এটা 2 ভাইকে তোহা এঙ্কা কৰি কাজিয়া কৰি মৰা হেঙ্কা নকৰিবি চাৱা এই গলতে কাটিম আরে ওই ভাইকে তোক মই আগতে বহুত বাৰ গৈছিলো খুটি গাৰিলো আজি এই তাৰ কাৰণে ই কথা হল না নুশুনা কথা মই এটা তো কইৰবা নৰং তোহা দুটাও মৰে বেটা চাচোনচা এই খেনেমান মাটি হাতৰ তালা হেনা মাটিখিনিতে ৰাইজ সন্তুষ্ট হ'ব তাতে হা ইমান তোহা এঙ্কা কৰি লাগবা পাৰা আচুৰিত দে ও মাই তুই আইছা ভালে হৈছে এই পাথাৰত এটা কাম কৰ আগতে যে খুঁটিও আছিল খুঁটি নোহা হৈ গৈছে আজি খুঁটি কাঢ়ি দি মোক পুৰা লাইনটা সিধা কৰি দি এই ভাইৰ লগত তুই আৰু কিটো হাই নালগু এনেকা হাই লাগবা ভাল নালগে খুটি গাড়ি লবাই লাগব আজি আৰু কথা এটা হল মাই ই তোক পুৰা হতে আগত বেলেগ খাইছে তুই গম পোৱা এই হিতা তো জানো মই এ ডাঙৰ পুতকে গিলাখানে তো মাইকে গিলাখানক পুহিবা লাগে তেতিয়াহ'লে গিলাখান বাদ দি সি যেনিবা সৰু কৰা তুই তো জানা হা তোৰ কি জ্ঞান নাই
যে মাটিখিনি অলপমান মাটি ঠিলাই ল'লে কি হ'ব বুলি হিনা মাটিকো হেংকা কৰি ঠিলাই লয় নেকি চিধাই কৰি ল'বিচোন হেংকা কৰি চিধা কৰি ল'বি নালাগে দে যা খুঁটি লৈ আহ কি খুঁটি লৈ আহ মাৰি খুঁটি লৈ আহো নেকি মই খুঁটি কাঢ়ি দিব লাগিব আজি চিধা কৰি দিব লাগিব খুঁটি মই আনিমে চাই থাক এই পাতকেইটা হৈছে অকৰা ৰাতিপুৱাই মদ খাবা বিচাৰি ঘূৰি সিনা গিছে পাই ক'ৰবাত মুন্দুৰ দোকানে চোকানে ৰৈছেহি ক'ৰবাত নাহে আহিবা লাগিলি তাকো দি আছো মোৰ পুৰস্কাৰ দুই ভাইকে মাত্ৰ তাতে তোহাৰ ইমান মাটিৰ কাৰণে কাজিয়া হা কি আচৰিত দে তুইনো হেংকা কৰি কাটিবা লাগে না নহয় মায়ে তাক মই কৈছোনে তুই নাকাটি সেয়া উঠি কেনে আজি ঘটনা হ'ল আৰু কি কটাই মই কাটো এৰা কৰি কাটিবা লাগে সি অঁ এই আমাই খুঁটি দুটা লাঞ্চু এই গা খুঁটি দি লাইন চিধা কৰি দি মোক চিধা কৰি দি লাইন নিজে লওঁ চিধা কৰি ৰ শুন তুই ইটা আলি বান্ধছা না এইখিনি দে মাথাত আছে অলপমান তেৰাখিনি সেইখিনিকো চিধা কৰি লুবি দেবা দে হ'ব দে মাই হ'ব দে নিজে চিধা কৰি ল মাটিহে না ভালকে দি লাইন কৰি দি চিধা কৰি দি গুচি গেলব মাই নাই আছে নহয় মই জানক নহয় যা অ মাই তুই একোট মাৰি লৈ মনে মনে থাক বুলি কৈছো না ভালকে দি মাই ভালকে দি এবাৰৰ পৰা পুৰা ক্লিয়াৰ কৰি দি আর যেনে গণ্ডগোল নালগে পিছত এনে পাইছা ইদি এংকা কৰি চিধা কৰি আলিটা এংকা কৰি হেনা বান্ধিবি দে ইখিনি মাত্ৰ চাবি এক ঠেং মাত্ৰ হয় ই এক ঠেং মাটিতে কি ধান হ'ব এতে হা কি ধান হ'ব আজি যদি মই ছাগল লৰাবা হাতে তোহাক দেখা নাপাং তোহাক দুই ভাই মৰামৰি হুৰি হুই মৰামৰি হুৰি হুই লাষ্ট নালগে তোহাক খা দুই ভাইকে এংকা কৰি কাজিয়া কৰি মৰা বেলেগ ওলালুঙেই বাৰু বেলেগ ওলালেই বাৰু তাতে এংকা কৰি মাটিৰ কাৰণে কাজিয়া কৰে চাচোন চা এই যে ভিটি দিলোঁ মই চা এক ঠেং মাত্ৰ এতে কিমান ধান হ'ব এতে কচোন ক এক ফুট আছে তাকে চিধা কৰি লোৱাতে কি খুঁটিডাল হয় আৰু তুই সিটা কোনাটা ঠিক কৰি ল'বি হ'ব দে মাই চাবি কিন্তু ঠিক কৰি লওঁ হে তোমাৰ ইমান আচৰিত হা মানুহ খং নুঠিবি তাকো কলাত তাকো বকাত কৰা নাইছ মই দুটা মাত্ৰ গেল পাই লওক যাব ঠিকে আছে মাই চিধা কৰি দিছে আৰু তুই পকি আছা পিছত হ'ব ঠিকে আছে ঠিকে আছে এই এংকা মতে চিধা কৰি লবি এই চালা দুই ভাইকে কোনোবা দিন মৰামৰি হ'ব আমি ইমান আগতে এইগিলাখানতে খেতি বাতি কৰি হেনা খাইছিলোঁ তাহাক খুৱাইছিলোঁ কোনোদিন মাটিৰ কাৰণে কাজিয়া নকৰিছিলোঁ আমি আৰু তাহা দুই ভাইকে কোনোবা দিন মৰামৰি হ'ব আজিহে দেখা পালোঁ মই দুই ভাইকৰ যে ইমান খং